আইনখন এতিয়াও নিজৰ হোৱা নাই নহয়, তেওঁলোকৰ আদৰ্শতে বনাই থকা হৈছে। সেইকাৰণে মই আশা ৰাখিছোঁ যেতিয়া নিজৰববীয়া আইনখন, মই সেই আইনখনৰ বিষয়ে এইকাৰণে জানিব লগা হ'ল, আম্বেদকাৰে য'ত সেই দুজোপা গছৰ তলত ভাৰতীয় সংবিধানখন চহী কৰিছিল, মই তাত গুৱাহাটী আছিলোঁ, তেতিয়া দেখা পোৱা গ'ল যে আম্বেদকাৰে কিয় ৰাতি 3:30 বজাত চহী কৰিছিল, দিনত ক'লে গৈছিল, তেওঁ কৰা নাছিল, ভাৰতীয় সংবিধানখন ভুল আছিল, সেইকাৰণে চহী কৰা নাই। সেই সময়ৰ গভৰ্ণৰ কোন আছিল? লৰ্ড মাউণ্টবেটেন আছিল। ব্ৰিটিছে জানিছিল ভাৰতীয় মানুহবোৰ বহুত টেলেণ্টেড, সিহঁতক ব্ৰেইন ড্ৰেইন নকৰিলে সিহঁতৰ বিপদ যাব। সেইকাৰণে ইজৰাইলৰ পৰা এটুকুৰা, কানাডাৰ পৰা এটুকুৰা চুৰ কৰি আনি বিশ্বৰ ভিতৰত সংবিধানখন, গণতান্ত্ৰিক সংবিধানখন ডাঙৰ বুলি ঘোষণা কৰি ভাৰতক স্বাধীন দিলে। আপোনাৰ ডিঙিটো যদি কাটি দিয়ে, 60 প্ৰমাণ নহ'লে কথাটো পাইছে আপুনি মৰিব। আমি যে ইংলো ইণ্ডিয়াত আমাৰ গাড়ী ষ্টেণ্ডটো ক'ত থাকে? সদায় ৰাইটত থাকে। যিবোৰ দেশ ভাৰততকৈ পিছত স্বাধীন হ'ল, চাইনা, টাইৱান, জাৰ্মান, জাপান, ফ্ৰান্স, লেফটেণ্ট, আৰু কোনোদিন ইহঁতে ইংলিছ কথা নকয়, নিজৰ মাতৃভাষা কয়। সেইকাৰণে আমাৰ ক'ত ভুলবোৰ হৈ গ'ল সেই সময়ত, এতিয়া আমাৰ মানসিক বেদনাবোৰ ঘূৰাবলৈ হ'লে মাতৃভাষাত ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক নিজৰ মাতৃভাষাত শিক্ষা দি ভাৰতবৰ্ষক ডেভেলপ কৰিবলৈ হ'লে মাতৃভাষাত শিক্ষা দিলে ডেভেলপ হ'ব। সেই সৌ সিদিনা 330জন ACS পাছ কৰা শুনা পতাই মোক মাতিছিল, মই আহিছিলোঁ। তেওঁলোকক কৈছোঁ, তোমালোক মাতিছা ভাল হ'ল, উচ্চ শিক্ষা আৰু জ্ঞান ল'বলৈ হ'লে তোমালোকেতো এটকা নোহোৱাকৈ চাকৰিটো পাইছা, তোমালোকৰ দায়িত্ব এই পৃথিৱীৰ কাৰণে কিমান আছে? দেশ এটা জাতি উন্নতি কৰিবৰ কাৰণে তোমালোকৰ ওপৰত ভৰসা নাই, কাৰণ ৰাজনীতিত 5 বছৰ থাকে আৰু তোমালোকৰ প্ৰশাসনত 35 বছৰ থাকে। 35 বছৰত অসমৰ দৰে এখন ৰাজ্য সেউজীয়া কৰা তোমালোকৰ গধুৰ দায়িত্ব আছে, আৰু মানৱ সম্পদ গঢ়া, যিটো ইন্ধন যোগোৱা, প্ৰশাসনৰ গধুৰ দায়িত্ব আছে। সেয়া আশা ৰাখিছোঁ। আমি ভৰলু নৈখন কিয় হ'ল, হয়তো আপোনালোকে উপলব্ধি নকৰিলে, সেই সময়ত লকডাউনৰ সময়ত নাই কৰা, সেইকাৰণে উপলব্ধি পৰকে নহ'ল। তাতনো কিয় হ'ল ইমানবোৰ মানুহ থাকোঁতে? সেইটোতো হ'ব নালাগে। নদ নদী যেতিয়া বন্ধ হ'ব তেতিয়াহ'লে আমালৈ ভাবুকীয়া বিপদ আহিব। এতিয়া গুৱাহাটীত যিসকল আছে তেওঁলোকৰ সিদিনা মেয়ৰ ইঞ্জিনিয়াৰকো কৈছোঁ, দীঘলী পুখুৰী ডাইৰেক্ট কৈছোঁ, প্ৰেক্টিকেল নলেজটো নাই, তাক ডাইৰেক্ট কৈছোঁ, তই চুৰ কৰি পাছ কৰিছিল নে সঁচাকৈ হাতে কামে কৰি পাছ কৰিছোঁ? কোৱাচোন বাৰু। ভাৰতীয় টেকনলজি বিদেশৰ টেকনলজি একে নহয় নেকি? কিয় তই গুৱাহাটীত 5 মিনিট বৰষুণ দিলে বানপানীত মানুহ মৰে, আৰু তই ভাৰতীয় টেকনলজি ইউজ কৰ? বম্বেলৈ যায়, ইমান ডাঙৰ চহৰখনত ইমান কালভাৰটো ডাঙৰ কৰি পেলাই সাগৰত পানীটো পেলাই, গুৱাহাটী মাছ নদীখন ব্ৰহ্মপুত্ৰৰ কাষত থাকোঁতে কিয় পেলাব নোৱাৰে টেকনলজি কৰি? সেইকাৰণে সেইটাই দ্বিতীয়বাদী আঁচনিটো প্ৰস্তুত কৰি ডিচিহঁতৰ চহী কৰা চিফ মিনিষ্টাৰে কপিলে দিল্লীলৈ পঠিয়াই দিম, মই দিল্লীত কৰিম, কাৰণ আমাৰ টেকনলজি বহুত বেয়া। মই বিদেশৰ টেকনলজি, চীনত 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ওপৰলৈ গ'লা, মাটি অধিগ্ৰহণ কৰি গছ গছনি কাটি বনোৱা নাই। আমাৰ ভাৰতীয় টেকনলজি ক'ত থাকে? সেইবোৰতো আমাৰ ভাৰতীয় টেকনলজি, আমাৰ ইঞ্জিনিয়াৰবোৰে গৈছে তাত। বিদেশত যদি প্ৰান্তত এইবোৰ কৰিব পাৰে, ভাৰতবৰ্ষত কিয় কৰিব নোৱাৰে? সেইটো ডাঙৰ কথা হৈছে। সেইকাৰণে এতিয়া ৰিচেণ্টলি এইটো পদক্ষেপ ল'বলৈ সকলো প্ৰশাসনক কৈছে যে আপোনালোকৰ দৃষ্টি, আৰু বিশেষকৈ আমাৰ আজি উত্তৰ পূৰ্বাঞ্চল কিয় বেগ? 2020 চনত মাচুৰীত 5টাহে আছে উত্তৰ পূৰ্বাঞ্চল IASৰ ছাত্ৰ ছাত্ৰী, IFSত এটাও নাই, IPSত এটাও নাই। আমাৰ ল'ৰা ছোৱালী কি পঢ়ে? ইয়াৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ পঢ়ে, এইবোৰ ক'ত থাকে? সেইচব আউট অফ ইণ্ডিয়া। আমাৰ পইচাৰে পঢ়িব, সিহঁতৰ লোকৰ দেশত গোলাম কাটি মৰিব সময়ত লাখুটিটো লৈ আহিব। সেইটো কেলে আমাৰ? সেইটোতো দৰকাৰ নহয়। সেইকাৰণে আমাৰ দেশৰ এতিয়া ৰিচেণ্টলি এখন আইন বনাইছে, সেই আইনখনত লিখিছে, মানে কৈছোঁ মোদী ডাঙৰীয়াক কৈছে উচ্চ শিক্ষা আৰু জ্ঞান ল'বলৈ যাব দিব লাগে। উচ্চ শিক্ষা আৰু জ্ঞান লৈ শেষ হোৱাৰ পিছত ভাৰতলৈ ঘূৰি আহিবলৈ কম পইচাতে কৰক, দেশৰ উন্নতি সাধন কৰিবলৈ। এতিয়া ৰিচেণ্টলি সেইটো কৰাৰ কাৰণে দলিলত চহী কৰি যায় বিদেশত। এতিয়া চাওকচোন, পৃথিৱীত এনে প্ৰধানমন্ত্ৰী নাই। ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ অকল
ভাৰতীয় ছাত্ৰ ছাত্ৰী 20,000কে অনা নাই। পাকিস্তানৰ পৰা ধৰি, চীনৰ পৰা ধৰি, টাইৱানৰ পৰা ধৰি, শ্ৰীলংকাৰ পৰা ধৰি বাংলাদেশৰ ল'ৰা ছোৱালীও লৈ আহিছে। তেনেকুৱা প্ৰধানমন্ত্ৰী পৃথিৱীত জন্ম হোৱা নাই, ভাৰতবৰ্ষতে জন্ম হৈছে। সেয়ে মই আশা ৰাখিছোঁ মানৱ সম্পদ কৰিবলৈ হ'লে এতিয়াৰ নতুন যিটো 2001 ৰাষ্ট্ৰীয় শিক্ষাটো 24 বছৰ লাগিব। সেইখিনি ল'ৰা ছোৱালীক যেতিয়া IAS, IPS, IFS ভাৰতীয় প্ৰশাসন এডুকেশ্যন সোমাব, আমাৰ দেশে সেইখিনি ছাত্ৰক পৃথিৱীৰ নেতৃত্ব দিব। সেইদৰে গুচি আহিছে। খুব গৌৰৱ অনুভৱ কৰোঁ এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক যি দেশতে নাযাওক পাওঁ, সেইকাৰণে খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু আপোনালোকক বেয়া পাব নাজানো। কাৰণ মই এইকাৰণে নাজানো যে আমাৰ 140 কোটি মানুহ ভাৰতত বেলেঞ্চ আছে, কিন্তু তাহাঁতৰ বেলেঞ্চ নাই, মাটিয়েই নাই, চব কংক্ৰিটৰ ফৰেষ্ট, গছ গছনি নাই নহয়। এতিয়া অভাৱ হৈছে, আৱিষ্কাৰ কৰিছে। মোক এইকাৰণে বিদেশত বেছি ভাল পায়। আপোনালোকে কেলৈ ভাল পাব? আপোনালোকৰ অভাৱ হোৱাই নাই আৱিষ্কাৰ হ'বলৈ। তাহাঁতৰ অভাৱ হৈছে, মোক ভাল পায়। সেইকাৰণে বিদেশৰ যিমান দেশ আছে মোক ভাল পায়। এতিয়া সেয়ে ভাৰতীয় আদৰ্শ ল'বলৈ এতিয়া বাধ্যতা হৈছে। সেইকাৰণে আশা ৰাখিছোঁ আমাৰ চিঞকে এতিয়া অসমখন চিঞকে আমাৰ তাতে বিশ্ব সন্মিলন পাতিছিল শান্তি আশ্ৰমত। তেতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবাহী কৈছে आसाम में पेशाब करने के भी जमीन नहीं है। मैं তেতিয়া ভাবি এটুকুৰা নিহে পেচাব কৰাইছোঁ। চব আয়ুৰ্বেদিক ঔষধে ভৰা। য'ত আয়ুৰ্বেদিক ঔষধ থাকিব তাতে ৱাইল্ড এনিমেল চৰাই চিৰিকটি থাকিব পাৰে, অন্য ঠাই থাকিব পাৰে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত চীন মাত্ৰ অসমখনে আছে। ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটো কম দুৰ্ভাগ্যজনক বিষয় নে? ফৰেনাৰে মানুহ চাবলৈ নাহে অসমলৈ। অসমলৈ কিয় আহে? অসমলৈ তেওঁলোকে ইয়ালৈ আহিলে প্ৰদূষণমুক্ত অসম আয়ুস ৰেখা দুদিন বাঢ়ি যায়। সেইকাৰণে ইয়াত থকা গছ গছনি, ইয়াত থকা চৰাই চিৰিকটি, ইয়াত থকা জীৱ জন্তু, ইয়াত থকা জলাশয়বোৰ চাবলৈ আহিছে। মই আদিকণ সৃষ্টি কৰিছোঁ আৰু মই ভাল পাওঁ কাৰণে কৰিছোঁ, মই কৰিহে দেখুৱাইছোঁ। এতিয়া সংৰক্ষণৰ অসমৰ 3,35,00,000 মানুহৰ কৰ্তব্য মই কৰিহে দেখাইছোঁ। আৰু চববোৰ আছে, কাৰণ এনেকুৱা এখন হাবি পৃথিৱীত কোনেও বনাব পৰা নাই। চবে একেলগে ইমান ডাঙৰ ঘৰ বনোৱা নাই, পৃথিৱীত কোনোৱে তাই বনোৱা নাই। 450 বিঘা মাটিৰ ঘৰ পৃথিৱীত কোনেও বনায়। মই অসমত জন্ম লাভ কৰি জন্মৰ পৰা সেইবোৰত থাকি আপোনালোকক বনাই দেখুৱাই দিলোঁ। বিশ্বৰ ভিতৰত প্ৰথমখন ঘৰ আৰু চবে থাকিব পাৰে। সেইটো সংৰক্ষণৰ দায়বদ্ধতাটো অসমৰ 3,35,00,000 মানুহলৈ মই উপহাৰ দিছোঁ যে আপোনালোকে সংৰক্ষণ কৰিব। আৰু মোৰ টাৰ্গেটটো হ'ল মোৰ হাবিৰ পৰা কাজিৰঙালৈ 60 কিলোমিটাৰ। সেই 60 কিলোমিটাৰটো এডজাষ্ট কৰি দিব লাগে। অসমৰতো মাটি নাই, নহ'লে আমালৈ ভাবুকি আহিছে। সেই ভাবুকিৰ অন্তৰৰ পৰা বুজি পোৱাৰ কাৰণে ভাৰতীয় এনজিঅ'বিলাক দিল্লীৰ পৰা চব মাতি আনিছে। ব্ৰহ্মপুত্ৰত থকা শদিয়াৰ পৰা ধুবুৰীলৈ এই যিমান চৰ চাপৰি আমি গছ গছনি চিৰসেউজীয়া কৰিব লাগে, নহ'লে আমাৰতো মাটি নাই। সেইকাৰণে সকলোৰে কৰ্তব্য সেইখিনি চিৰসেউজীয়া কৰা প্ৰত্যেকজন ব্যক্তিয়ে কৰিব নালাগে। আপোনালোকে গছ ৰুব নালাগে, খালি কাটিব নালাগে। মোৰ হাবিৰ পৰা দেখা পোৱা যায়, মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে, তাত থকা গৰুবিলাকে গছ ৰুব জানে, হৰিণাই গছ ৰুব জানে, মহে গছ ৰুব জানে, গড়ে গছ ৰুব জানে, হাতীয়ে গছ ৰুব জানে, মহাবাহু ব্ৰহ্মপুত্ৰই গছ ৰুব জানে, আৰু বতাহেও গছ ৰুব জানে। খালি জীৱশ্ৰেষ্ঠ মানুহটোৱে কাটিব জানে। কোনে দিলে বাৰু জীৱশ্ৰেষ্ঠ? প্ৰকৃতিয়ে আমাক দিয়া নাই। পৃথিৱীৰ ধ্বংসৰ মূলতে হ'ল আমি মানুহ। সেইকাৰণে আহক, প্ৰকৃতিৰ পৰা শিকিব লগা বহু কাম আছে আমাৰ। সেয়ে মই আশা ৰাখিছোঁ তাত ফ্ৰান্সত যেতিয়া 195খন দেশ, তাত 150জন স্পীকাৰ মাতিছে। ভাৰতৰ পৰা ইকনমিকেল লেকচাৰ এজন মোক পাতিছিল। মই তেওঁলোকক সুধিছিলোঁ যে আপোনালোকসকল ইকনমিকেলৰ ওপৰত কিমান গুৰুত্ব দিছে? 1 মিনিট সময় উশাহটো বন্ধ কৰকচোন। অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব? যদি গছে অক্সিজেন দিয়ে, তাত থকা 20,000 দৰ্শকে নিজে জীয়াই থাকিবলৈ এজোপাকে গছ ৰুৱক। সমগ্ৰ বিশ্বৰ 780 কোটি মানুহে এজোপাকৈ গছ ৰুৱক। তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। 2014 চনৰ কথা। তেতিয়া তাত বিভিন্ন ধৰ্মাৱলী লোকসকল আছে,
বৃহৎ বৃহৎ গীৰ্জা, বৃহৎ বৃহৎ মছজিদ, বৃহৎ বৃহৎ মন্দিৰ বনাইছে। ভগৱানক কোনে দেখিছে? তাৰ উত্তৰ পৃথিৱীৰ 195খন দেশৰ মানুহে তাৰ উত্তৰ দিব। ভগৱানক দেখা এজনো নাই। ভগৱান কোন? কোনোবাটো থাকিব লাগিব। আমি চকুৰে দেখা জন্মস্বত্বৰ দ্বাৰা মা দেউতাই ভগৱান। মা দেউতাই ঢুকোৱাৰ পিছত কাৰ লগত এৰি থৈ গৈছে? প্ৰকৃতিৰ লগত এৰি গৈছে। প্ৰকৃতিয়ে মানে ভগৱান আছেনে? যিজনে প্ৰকৃতিক ভাল পায় তেওঁ পৃথিৱীক ভাল পাব পাৰে, আৰু যিজনে পৃথিৱীক ভাল পায় সমস্ত বিশ্বৰ প্ৰাণী জগতক ভাল পাব পাৰে। তাৰ মানে কেউৱেই নাই। তেতিয়া মোক দাঙি লৈ 1 কিলোমিটাৰ দাঙি লৈ চুমা খুৱাই চুমাকে পৃথিৱীত এনেকুৱা মানুহ থাকে। সেইকাৰণে তেওঁলোকৰ অভাৱ হৈছে আৱিষ্কাৰ কৰিবলৈ গৈছিল। এতিয়া আমাৰ ভাৰতবৰ্ষত অভাৱ হোৱা নাই। ভাৰতবৰ্ষত বহুত ভাল আছে, আৰু বিশেষকৈ অসমত আছে। আমি আহকচোন, চিৰসেউজীয়া অসমখন প্ৰত্যেকেই চিৰসেউজীয়া কৰি ৰখা প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্য। সেইকাৰণে আশা ৰাখিছোঁ ভৰলুটো অকল গুৱাহাটীবাসী নহয়, আমাৰো কৰ্তব্য আছে। মই আগতো আহিছোঁ ইয়ালৈ, আপোনালোকৰ অধীনত নাই আছোঁ, মই আহি থাকোঁ তাতে। সেইবিলাক আমি নিজে নিজে এতিয়া আপোনালোকৰ ইয়াতে NGOৰ দ্বাৰা প্ৰগ্ৰেমটো পাতিছে যে দক্ষিণ ভাৰতত দেখিছোঁ বম্বে, কলিকতা, তামিলনাডুত আজিকালি এই প্লাষ্টিক বটলত পানী নিদিয়ে, চিচা বটলত দিয়ে। প্লাষ্টিকটো ইউজ কৰাই কোনে গৈছে? এইবোৰ বন্ধ কৰক। মানুহে খাবলৈ আহিলেতো বৰদুম কটে বুলি বটলবোৰ নপৰাই গ'ল, প্লাষ্টিকবোৰ নপৰাই গ'ল। সেই গোটেই বস্তুবোৰ আমি নতুনকৈ এইটো আৱিষ্কাৰ কৰিছোঁ। আগতে আছিলে নেকি? ইয়াততো নাই, আমি জনালৈকে আগত নাই। এইবোৰ কিয় হ'ব লাগে? যে আপোনালোকৰ নগৰৰ কথাই কৈছোঁ। গিৰিয়েকো চাকৰি কৰে, ঘৈণীয়েকেও কৰে। মাছ এপোৱা ল'বলৈ যায় গধূলি সময়ত যাওঁতে, প্লাষ্টিক এটা নিবা, 2টা নিবা। আৰু ৰাতিপুৱা দেখিছোঁ মৰ্ণিং ৱাক কৰিবলৈ গোটেই গেলা পচা আৱৰ্জনা আপোনাৰ ঘৰৰ আগত পেলাই থৈছে। সেইটো কেনেকুৱা হ'ল? আমাৰ শিক্ষাটো ক'লৈ গ'ল? জ্ঞানটো ক'লৈ গ'ল? সেইকাৰণে আমি হাতে কামে পৃথিৱীক ভাল পাবলৈ শিকক। মোক ভাল পাব নালাগে। পৃথিৱীক ভাল পাবলৈ কোনো শিক্ষা নীতিত নাই। চাৰ্টিফিকেটখন লয়, চাকৰি এটা কৰি, ঘৰ এটা বনাই, গাড়ী এখন কিনা, তাতকৈ একো চিন্তা কৰিব নোৱাৰে। ফলতে ক'ভিডে বিশ্ববাসীক খুৱাই দিছে। তাৰ বাবে বিশ্ববাসী থিয় হৈ গৈছে। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। কি আহিলেও কি আহিলে? আমাক শুৱনাই দিছে, প্ৰকৃতিয়ে আমাক খুৱাইছে। আহক, ইমান ধুনীয়া পৃথিৱীখনক চিৰসেউজীয়া কৰা প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্য। সেই কথাবিলাক জানি পেলাই আপোনালোকেও জানক, কৰক, হাতে কামে কৰক। আমাৰতো প্ৰেক্টিকেল নলেজ নাই ল'ৰা ছোৱালীবিলাকৰ। কিতাপত থিয়ৰিকেনে পঢ়ে। এতিয়া ডক্টৰটো কেতিয়া পঢ়িবলৈ যায়? হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যায়, গ্ৰেজুৱেশ্যনলৈ গৈছে নেকি? ইঞ্জিনিয়াৰটো কেতিয়া যায়? হায়াৰ ছেকেণ্ডেৰী। ত' মগজুটো এটা দিশত গ'ল, ত' মগজুটো বিকাশ নহয়। 10টামান মানুহ মৰাৰ পিছতহে ডক্টৰ হ'ব। 10টামান পাব্লিকৰ বেয়া কাম কৰাৰ পিছত ইঞ্জিনিয়াৰ হ'ব। প্ৰেক্টিকেলটো নায়েই নহয় সমূলিকে। সেইকাৰণে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো এতিয়া যিটো আছে, আগৰ গতেতো দিব নোৱাৰিব। আগত আপোনাৰ ল'ৰা ছোৱালীক তই ডক্টৰ, তই বনবস্তিকে এতিয়া পঢ়াব নোৱাৰে। সি যিটো বিষয় ভাল পাব সেইটোৱে পঢ়াব। সেইখিনি ল'ৰা ছোৱালীয়ে এদিন নতুন পৃথিৱী কৰিব। সেইকাৰণে আহক, এতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিটোত যিটো আহিছে 24 বছৰৰ পিছত এইখিনি ছাত্ৰ ছাত্ৰীয়ে সমগ্ৰ বিশ্বক নেতৃত্ব দিব। আৰু এইটো মই চিঞৰ মই বুজি পাইছোঁ। আৰু সেইকাৰণে খুব গৌৰৱ অনুভৱ কৰিছোঁ ভাৰতীয় ছাত্ৰ ছাত্ৰীবোৰক লৈ। বিদেশত যিমানবোৰ পাওঁ বা ইয়াত পাওঁ, সেইকাৰণে অসমৰ ছাত্ৰ ছাত্ৰী এতিয়া বহিৰাজ্যত বা বহিদেশত পাইছোঁ। সেইকাৰণে ভাল লাগিছে, ভাল লাগে। তেওঁলোকক এই গোটেই কথাবিলাক বুজাই দিছোঁ। তোমালোক তাত বিদেশত থাকিলেও থাকিব নালাগে, পঢ়িবা, অধ্যয়ন কৰিব, গুচি আহিব। ইয়াত কৰিব লগা বহু কাম আছে। আশা ৰাখিছোঁ এইদৰে চৰকাৰে মেৰিট বেষ্টৰ ল'ৰা ছোৱালী যেতিয়া উলিয়াই লৈ গৈছে, সিহঁতে বেয়া কাম কৰিবলৈ নাযায় আৰু সিহঁতে ভাল কাম কৰিব বুলি মই আশাৰে বাৰ্তা ইয়াতে কোনো বক্তব্যটো সামৰণি দিওঁ।